ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। চেহ, দিনটো এনেই খেদিলোঁ। এইটো পাৰ পৰা সিটো পাৰ, সিটো পাৰৰ পৰা এইটো পাৰ কৰি থাকোঁতেই দিনটো এনেই গ'ল। মানুহ এটাও নাহিল। ঘৰলৈ যোৱাগেই ভাল হ'ব, ইয়াত এনেই সময় নষ্ট কৰি থকাতকৈ। প্ৰভু ভোলানাথ দয়াময়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হেই, আপুনি যে মোক আজি মাত বোল নকৰাকৈ এনেকৈ বহি আছেহি, আৰু আপোনাক ইমান চিন্তাত থকা যেন কিয় লাগিছে? হেৰি, আপোনাৰ গা বেয়া হৈছে নেকি? কওকচোন কি হৈছে? হেৰা পূৰ্ণিমা, আমাৰ দিনচোন ভাললৈ অহাক চাৰি বেয়ালৈহে গৈ আছে। দিনে দিনে অৱস্থা বেয়াহে হৈছেচোন। খেতি পথাৰ গ'ল, এতিয়া সেই নদীত নাওখন চলাই যেনে তেনে দুবেলা দুসাঁজ খাই আছোঁ। তাকো এতিয়া সেই মানুহেই নহা হৈ থাকিলে। এতিয়া কেনেকৈ চলোঁ তুমিয়ে কোৱাচোন। হেৰি, ধৈৰ্য ধৰকচোন। ধৈৰ্যৰ ফল সদায় মিঠা হয়, আৰু এদিন নহয় এদিন আমাৰ ভাল দিন আহিবই। খালি সেই দিনটোলৈ ধৈৰ্য ধৰিব লাগিব। আৰু কিমান ধৈৰ্য ধৰিম অ' পূৰ্ণিমা? ধৈৰ্যৰ ফল মিঠা বুলিতো ময়ো জানো। ধৈৰ্য ধৰাওতো এটা সীমা থাকে। মই আৰু নোৱাৰা হৈছোঁ। প্ৰভু ভোলানাথক ইমান শ্ৰদ্ধা কৰোঁ, ইমান ভক্তি কৰোঁ, কিন্তু ভোলানাথ বাবাই আমাৰনো কি পৰীক্ষা লৈছে নাজানো আৰু। হেৰি, কোৱা শুনো শিৱ বাবা অন্তৰ্যামী, সৰ্বজ্ঞানী, সকলোৰে দুখ বুজি পায়। আমাৰো এদিন দুখ কষ্ট বুজি পাব তেওঁ। পূৰ্ণিমা, তুমি ঠিকেই কৈছা, কিন্তু ভোলানাথ বাবাই আমাৰ মনৰ আশা কিয় পূৰণ নকৰে? আমি এটা সন্তানৰ কাৰণে ভোলানাথ বাবাৰ ওচৰত ইমান পূজা পাতল কৰিলোঁ, কিন্তু ক'তা? বাবাইতো আমাৰ এখন মনৰ আশা পূৰণ নকৰিলে, আমাৰ কথা একো নুশুনিলেই। হেৰি, নিশ্চয় আমাৰ পাপৰ ফল বুজিছে, সেইটো কাৰণে ইমান কষ্ট পাবলগীয়া হৈছে। নহ'লেনো ভোলানাথ বাবাই কিয় আমাক চকু মেলি নাচালেহেঁতেন? যোৱা জন্মত চাগে আমি কিবা ডাঙৰ পাপ কৰিছিলোঁ, সেইটো কাৰণে আজি ইমান কষ্ট পাইছোঁ। সেইবোৰ এতিয়া বাদ দিয়া পূৰ্ণিমা, যোৱা তুমি মোৰ কাৰণে চাহ অকণ আনাগৈ। ঠিক আছে, আপুনি বহক, মই চাহ বনাওঁগৈ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হে শিৱ বাবা, মোৰ লগত সদায় সদায় কিয় এনেকুৱা হৈছে বাৰু? আজিৰ দিনটোতো এজনো মানুহ নাপালোঁ। সদায় সদায় যদি এনেকুৱাই হয়, মোৰ ঘৰখনৰ ভাত সাজৰ কাৰণে বৰ সমস্যা হ'ব। যাওঁ, নাওখন সিফালে বান্ধি ঘৰলৈকে যাওঁগৈ। ওম নমঃ শিৱায়। হেৰ' বোপাই, মোক সেই সিটো পাৰ কৰি দিবিনে? নিশ্চয় দিম খুৰা, কিয় নিদিম আকৌ। কিন্তু এটা কথা, মোৰ আকৌ হাতত টকা পইচা নাই তোক দিবলৈ। তই মোক এনেই পাৰ কৰি থৈ আহিব লাগিব। এতিয়া কচোন দিবিনে নিদিয়? কি হ'ল ঐ, তই যে ইমান ডাঙৰকৈ হুমুনিয়া কাহিলি? এনেই কাহিলোঁ খুৰা, আহক আপোনাক মই সিটো পাৰে থৈ আহোঁগৈ। চলা এতিয়া। তোৰ ঘৰ এইখন গাঁৱতে নে? খুৰা, এইখন গাঁৱতে। তোৰ নামটো কি? খগেশ্বৰ খুৰা। পিছে আপুনিনো ক'ৰ পৰা আহিলে? মই বহুত দূৰৰ পৰা আহিছোঁ খগেশ্বৰ। মোৰ এই সম্পৰ্কীয় মানুহ এঘৰ আছে এইফালে, সেই তালৈকে যাম। তোৰ ঘৰত মানুহ কিমান? মই আৰু মোৰ পত্নীয়ে আছোঁ। কিয়, সতি সন্তান নাই নেকি? নাই খুৰা, ভগৱানে সেইখন সুখ আমাক দিয়া নাই। দুখ নকৰিবি অ' খগেশ্বৰ, ভগৱানে এদিন চকু মেলি চাবই। ময়ো আশীৰ্বাদ কৰিছোঁ, তোৰ যেন ক'লা এদিন ভৰি পৰক। খুৰা, শিৱ বাবাক সদায় মই স্মৰণ কৰোঁ সেই সুখখন বিচাৰি, কিন্তু বাবাৰ কৃপা কেতিয়া জানো আমাৰ ওপৰত পৰে নাজানো আৰু। শিৱ বাবাক সদায় স্মৰণ কৰিবি, ভক্তি কৰিবি। অতি সোনকালে তোৰ ওপৰত বাবাৰ কৃপা হ'ব। ওম নমঃ শিৱায়। খগেশ্বৰ, তোক বহুত বহুত ধন্যবাদ দেই, তই যে এইকণ সহায় কৰিলি। খুৰা, আপুনি যাব, মই এতিয়া যাওঁ। হেৰা পূৰ্ণিমা, এই দৰ্জাখন খুলি দিয়াচোন। ৰ'ব, গৈছোঁ। হেৰি, আজি পিছে মানুহ পালেনে নাই? নাই পূৰ্ণিমা, আজিও নাই। দিনটো নাওখন লৈ ইফাল সিফাল কৰি থাকিলোঁ, এজনো মানুহো নাহিল। যদি এজনো মানুহেই নাহিলে, আপোনাৰ ইমান দেৰি কেনেকৈ হ'ল? তোমাক কথা এটা ক'বলৈ পাহৰিছোঁ। নাওখন থৈ ঘৰলৈ বুলি আহোঁতেই বুঢ়া মানুহ এজন আহিল, তেখেতক পাৰ কৰাই দিলোঁ।
কিন্তু তেখেতৰ হাততো পইচা পাতি নাই, আমাৰ নিচিনা দৰিদ্ৰই। সেই তেখেতক পাৰ কৰাই থৈ আহোঁতেই ইমান দেৰি হ'ল। অঁ সেইটো কথা, একো নাই দিয়ক, নাম নহ'লেও ধৰ্মটোকে হ'ব। বুঢ়া মানুহ যেতিয়া আৰু উপায়টো নাই, পাৰ কৰাবই লাগিব। আগলৈ পিছলৈ আহিলেও তেখেতক পাৰ কৰাই দিব, পইচা পাতি নল'ব। বাৰু এতিয়া মোক কিবা এটা খাবলৈ দিয়া, বৰ ভোক লাগিছে। হেৰি, আপোনাক খাবলৈ দিবলৈ ঘৰত একো নাই নহয়? হ'ব দিয়া, আজি ৰাতিটোহে, কাইলৈ নিশ্চয় ভগৱানে কিবা এটা মিলাব। এবেলা এৰাতি ভোকে থাকিলে একো নহয় দিয়া। হে বাবা ভোলানাথ, দয়াময় দয়াৰ সাগৰ, কৃপা কৰে যেন প্ৰভু। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ঐ ঘৰত কোনোবা আছনে? কোন আহিলা কৈ এতিয়া? যাওঁচোন বাৰু, কোননো চাওঁগে। আপুনি? আপোনাকতো মই সিটো পাৰে থৈ আহিছিলোঁ, আপুনি আকৌ কেনেকৈ আহিল? এই আহিলোঁ আৰু কেনেবাকৈ কৰি। তই ভোকত নাই জানো? মই তোক এই খোৱা বস্তু এটা দিবলৈ আহিছোঁ। আপুনি কেনেকৈ গম পালে খুৰা আমাৰ ঘৰত যে আজি একো নাই? হেৰৌ খগেশ্বৰ, মই তোক এইকেইদিন লক্ষ্য কৰি আছোঁ নহয়, তোৰ মনটো কিমান দুখেৰে ভৰি আছে। মই সেই কথা জানিয়েই তোক এই খোৱা বস্তুখিনি দিবলৈ আহিছোঁ। এইখিনি ল। নাই নাই নালাগে, আপুনি মোক আকৌ এনেই কিয় দিব? হেৰৌ মূৰ্খ, মইনো তোক ক'ত এনেই দিবলৈ বিচাৰিছোঁ? তই জানো মোক অথনি এনেই পাৰ কৰি দিয়া নাছিলি? সেই তাৰেই মূল্য হিচাপে এই খোৱা বস্তুখিনি লৈ ল। বাৰু দিয়ক। খুৰা আপুনিও ভিতৰলৈ আহক আকৌ, আমাৰ লগতে আপুনিও ভোজন কৰি যাব। মই ভোজন কৰিয়ে আহিছোঁ, এয়া তহঁতিয়ে খা। এতিয়া মই যাওঁ। খুৰা, মই আপোনাক নদীখন পাৰ কৰাই থৈ আহোঁগৈ। নালাগে অ' খগেশ্বৰ, মই যাব পাৰিম। তই এতিয়া ভোজন কৰগে যা, তোৰ বৰ ভোক লাগিছে নহয়। এই বুঢ়া মানুহজন নদীখন পাৰ হৈ কেনেকৈ আহিল? তাততো অন্য নাও নাই মোৰখনৰ বাহিৰে। তাতকৈ ডাঙৰ কথা, আমি যে ভোকত আছোঁ তেখেতে কেনেকৈ গম পালে? কাইলৈ যদি লগ পাওঁ তেখেতক সুধিব লাগিব। হেৰা পূৰ্ণিমা, চাওঁ এইফালে আহাচোন। অঁ আপুনি আকৌ এইটো ক'ত পালে? মই যে তোমাক এতিয়া কৈছিলোঁ বুঢ়া মানুহ এজন নদীত পাৰ কৰিছিলোঁ বুলি, সেই মানুহজনে আহি খোৱা বস্তুখিনি দি থৈ গৈছে। ভালেই হ'ল বুজিছে, আপুনিও ভোকত আছে, মোৰো অলপ অলপ ভোক লাগি আছে। সেইখিনি যে দি থৈ গ'লহি, তেখেতক বহুত বহুত ধন্যবাদ। পূৰ্ণিমা, মোৰ কিন্তু মনত সন্দেহ এটা হৈ আছে। অচিনাকি মানুহ এজনে খোৱা বস্তু দি থৈ গৈছেহি, আমি জানো খাওঁ? মানুহজনে আপোনাক কি বুলি কৈ থৈ গৈছে কওকচোন? মই যে মূল্য নোলোৱাকৈ নদীখন পাৰ কৰি দিলোঁ, সেই তাৰ সহায় হিচাপে এই খোৱা বস্তুখিনি দিছে। হেৰি, এয়া ভোলানাথ বাবাৰেই কিবা বুজিছে। আমি ভোকত থকা বুলি জানি তেখেতে সেই মানুহজনৰ হতুৱাই আমাক এই খোৱা বস্তুখিনি দিছে। হ'বও পাৰে পূৰ্ণিমা, শিৱ বাবা সৰ্বজ্ঞানী, তেখেতে ভক্তক কেতিয়াও বিমুখ নকৰে। ওম নমঃ শিৱায়। হেৰি, এতিয়া আহক, আপোনাৰো ভোক লাগি আছে নহয়, এইখিনিকে খাই ভোকটো মাৰি লওক, আহক। ব'লা পূৰ্ণিমা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কালিৰ পৰা মনটোত এটা কথাই খুৰদুৱাই আছে। খুৰা বাৰু নদীখন পাৰ হৈ কেনেকৈ গ'ল? মোৰ বাহিৰেতো ইয়ালৈ কোনো নাহে। আৰু মই যে ভোকত আছিলোঁ, সেইটো কথা খুৰাই কেনেকৈ গম পালে? আজি খুৰায়ো ইমান দেৰি কৰিছে, কথাখিনি সুধি পেলোৱা হ'লে মনটোকে ভাল লাগি থাকিলেহেঁতেন। ওম নমঃ শিৱায়। সিটো পাৰতো কোনো মানুহ দেখা নাই, ঘৰলৈকে যোৱা ভাল হ'ব। খগেশ্বৰ, ঐ খগেশ্বৰ। খুৰা, আপুনি আহিলে? তইনো সিফালে কি চাই আছ? সিটো পাৰে মানুহ আহিছে নেকি তাকেই চাইছোঁ খুৰা, আজিও এটা মানুহ নাই নহয়। ব'ল, মোকে থৈ আহিবি সিটো পাৰত। আহক। খুৰা, আপোনাক কথা এটা সুধিম, সঁচা কথা ক'বচোন। কি কথা আছে সোধচোন। কালি যে আপুনি নদীখন পাৰ হ'ল, কেনেকৈ পাৰ হ'ল বাৰু? আৰু আমি যে ভোকত আছিলোঁ, সেই কথা আপুনি কেনেকৈ গম পালে? সেই কথাটোকে চিন্তা কৰি কালিৰ পৰা মনটো খুৰদুৱাই আছে।
অঁ সেইটো কথা। অঁ খুৰা কওকচোন আপুনি। হে বাবা ভোলানাথ, দয়াৰ সাগৰ, এই অধমৰ যদি কোনোবাখিনিত দুখ হৈছে, অপৰাধ হৈছে, নিজৰ সন্তান হিচাপে ক্ষমা কৰি দিয়ক বাবা। এই অধৰ্মীয়ে আপোনাক চিনি পাবলৈ বহুত দেৰি কৰিলোঁ বাবা, আপুনি মোক ক্ষমা কৰি দিয়ক। খগেশ্বৰ, তুমি কিয় দুখ কৰিছা? মই তোমাৰ ভক্তি শ্ৰদ্ধাত অতি সন্তুষ্ট হৈছোঁ, সেইকাৰণে মই তোমাৰ ওচৰলৈ নিজেই আহিছোঁ। হে প্ৰভু, মই আপোনাক ইমান শ্ৰদ্ধা কৰোঁ, ইমান ভক্তি কৰোঁ, তথাপিতো মোৰ চকুৱে আপোনাক কিয় চিনিব নোৱাৰিলোঁ প্ৰভু? মই এটা মহাপাপী প্ৰভু। যদি মই আপোনাৰ একান্ত ভক্ত হোৱা হ'লে নিশ্চয় আপোনাক চিনিব পাৰিলোঁহেঁতেন। মোৰ চাগে হৃদয়ত আপোনাৰ প্ৰতি ক'ৰবাত নহয় ক'ৰবাত ভক্তি কম আছে, সেইটো কাৰণে আপোনাক চিনিবই নোৱাৰিলোঁ প্ৰভু। হে মোৰ প্ৰাণৰ ভক্ত, মই তোমাক পৰীক্ষা কৰিলোঁ। তুমি দৰিদ্ৰ হ'লেও আন এজন দৰিদ্ৰৰ দুখ কষ্ট বুজি পোৱা নে নোপোৱা, তাৰেই পৰীক্ষা কৰিলোঁ। তোমাৰ মহানুভৱতা আৰু নিস্বাৰ্থ দেখি মই অতি প্ৰসন্ন হৈছোঁ। হে মোৰ পৰম ভক্ত, তোমাক মোৰ পৰা কি বৰদান লাগিব? প্ৰভু, আপোনাৰ পৰা মোক ঐশ্বৰ্য বিভূতি নালাগে। আপোনাৰ চৰণত থাকি আপোনাক যেন সদায় সেৱা কৰি থাকিব পাৰোঁ, তাকেই বৰদান দিয়ক। সঁচাকৈ তুমি মোৰ এজন পৰম ভক্ত, যাৰ অকণো লোভ নাই। মই তোমাক বৰদান দিছোঁ, তুমি যি ইচ্ছাৰে মোক পূজা কৰিছিলা সেই ইচ্ছা পূৰণ হ'ব। তুমি ধনৱান হ'বা আৰু তোমাৰ অনাগত দিনবিলাক সুখেৰে ভৰি পৰিব। তোমাৰ লগতে তোমাৰ পৰিয়ালৰ সকলোৰে মংগল হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তথাস্তু।